চেন্নাইৰ এই জেগাটো যিটো লাইট হাউচ এইটোহে মোৰ আহি ভাল লাগিল ইমান ধুনীয়া ভিউ পইণ্ট বা ইমান ধুনীয়া হাৱা মাৰিছে একদম বঢ়িয়া লাগিছে মানে কোনোবা যদি চেন্নাই ফুৰিবলৈ আহে ইয়াতে মাছ মানে আহিবই লাগিব বিৰাট বেছি ধুনীয়া প্লেচ আৰু ইমান গৰমত আপোনাৰ ইমান ঠাণ্ডা লাগিব নহয় বিৰাট মজা লাগিছে হাই এভৰিৱান ৱেলকাম টু মাই চেনেল কি খবৰ আপোনালোকৰ আমিও ভালে আছোঁ আশা কৰোঁ আপোনালোক সকলোৰে ভাল আজি আমি গৈ আছোঁ এটা বহুত ধুনীয়া ভিউ পইণ্ট দেখাবলৈ যোনটো আছে চেন্নাইত চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এয়া আমি আহি পাইছোঁ ভিউ পইণ্টটো আচলতে নাম হৈছে লাইট হাউচ এইটো এটা ঘৰৰ নিচিনা হয় তো আছে 9th ফ্ল'ৰত অ'কে আমি যাম 9th ফ্ল'ৰত লিফ্টেদি আৰু গোটেই চেন্নাইখন আমি ওপৰৰ পৰা দেখাম এয়া মই লিফ্টত উঠিবলৈ গৈ আছোঁ একচুৱেলি ইয়াত 9th ফ্ল'ৰলৈকে লিফ্টত যাব তাৰ ওপৰতো আমি ষ্টেপছেৰে ওপৰত যাব লাগিব কিন্তু গৈ ইমানেই ধুনীয়া লাগিল কি ক'ম মানে এয়া লিফ্ট ষ্টাৰ্ট হৈছে 6th ফ্ল'ৰ আমি অলৰেডি পাই গৈছোঁ 7 8 9 yes আমি পাইছোঁ এইটো হৈছে চেন্নাই লাইট হাউচ ইমান ধুনীয়া নহয় মানে আহিছোঁ 9th ফ্ল'ৰৰ ওপৰৰ পৰা আমি পূৰা চেন্নাই ভিউটো দেখা পাইছোঁ সাগৰৰ পাৰে পাৰে পূৰা ধুনীয়াকৈ একদম ৰাস্তাবোৰ ধুনীয়াকৈ দেখা পাই ইমান ভাল লাগিছে নহয় হাৱা মাৰি আছে আৰু চেন্নাইত ইমান বেছি গৰম অসমত আমি চুৱেটাৰ পিন্ধিব লগা হয় ঠাণ্ডাত মানে ইয়াতে আমি গৰমত থাকিবই পৰা নাই তাৰমানে বহুত বেছি ভাল লাগিছে চাওকচোন ময়ো চাওঁ আপোনালোকেও চাওক ইমান বেছি ভাল লাগিছে নহয় সাগৰৰ পাৰে পাৰে আমি একদম 9 নম্বৰ ফ্ল'ৰত আছোঁ আশা কৰোঁ আপোনালোক সকলোৰে আজি লাইট হাউচৰ ভিডিঅ'টো চাই ভাল লাগিলে আকৌ নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিবলৈ মই চেষ্টা কৰিম তো যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৰ'ব আপুনি যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিহে যাব